মৰ্নিং আজি আমি বিদ্যালয়ৰ পৰা চৰাইদেউলৈ খাব ওলাইছোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। এয়া চাওকচোন কিমান ফূৰ্তিত ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল। এয়া আমি এনেদৰে ওলাই গ'লোঁ আৰু বাছত নোযোৱাৰ কাৰণে আমি মেজিকত যাবলগীয়া হ'ল। এয়া সহকৰ্মীসকলৰ লগত আমি মেজিকত গ'লোঁ। এয়া দেখিছেনে কিমান ফূৰ্তি। আচলতে চবেই ক্লাছ 4, 5, 6, 7ত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যিসকলে চৰাইদেউ দেখা নাছিলে সেইসকলকহে লৈ পেলাই আমি চৰাইদেউলৈ গ'লোঁ আৰু নতুন বছৰ বুলি এসাঁজ লগে ভাগে খালোঁ। এয়া চাওক তাহাঁতৰ কিমান যে ফূৰ্তি, সদায় কৈ থাকে চৰাইদেউলৈ চাবলৈ যাওঁ। এয়া লৈ গ'লোঁ আৰু তাত তেওঁলোকক দেখালোঁ। এয়া তাহাঁতৰ অপাৰ আনন্দ কিমান আহে। এয়া মোৰ সহকৰ্মীসকলৰ লগত দেখিছেনে। এয়া ব্ৰেকফাষ্ট কৰিলোঁ, অভিভাৱক অভিভাৱিকা আৰু আমি ছাত্ৰ ছাত্ৰী সকলোৱে ব্ৰেকফাষ্ট কৰি আমি এতিয়া এয়া ছাত্ৰ ছাত্ৰীসকলক চৰাইদেউৰ অভিমুখে লৈ গৈছোঁ, মানে য'ত মৈদাম আছে তালৈ লৈ গৈছোঁ। আৰু এনেদৰে লৈ যাওঁতে সকলোকে কৈছিলোঁ যে বহী এখন লৈ ল'বা আৰু পেন লৈ ল'বা। এয়া সকলো আমি যাত্ৰা শেষ কৰি ইয়াত ৰ'লোগৈ। যিহেতু আমাৰ এয়া গেট মানে মৈদামৰ সন্মুখ ভাগত এনেকৈ দুখন পাৰ্ক কৰি দিয়া হৈছে। এয়া চাওকচোন, ইয়াৰ এখন পাৰ্ক আছে ষ্টেটৰ আৰু এখন পাৰ্ক আছে চেণ্ট্ৰেলৰ। এইটো কি কথা নাজানো আৰু দুভাগ কৰি দিলে। আৰু ষ্টেটত 5 টকাকৈ পইচা লয়। ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ বিনামূলীয়া, ক্লাছ 7লৈকে বিনামূলীয়া। যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ তাত মাচুল দিবলগীয়া নহ'লে, যিহেতু ইউনিফৰ্মত গৈছিলে। আৰু আমাৰ শিক্ষকসকল আৰু অভিভাৱক অভিভাৱিকাসকলে দিবলগীয়া হ'ল এটাত 25 টকা আৰু এটাত 5 টকা। আমি মুঠ 30 টকাকৈ ভৰিবলগীয়া হ'ল। এনেদৰে তেওঁলোকক ভিতৰলৈ সোমোৱাই লৈ গ'লোঁ। এনেকৈ সোমোৱাই লৈ গ'লোঁ, দেখিছেনে, দেখুৱাই আছোঁ। মৈদামসমূহ দেখুৱাই পেলাই এনেকৈ ঘূৰাই ফুৰাইছিলোঁ। এয়া দেখিছেনে। আৰু অনুগ্ৰহ কৰি মৈদামৰ ওপৰত নুঠিব বুলি লিখা আছে। আগত দেখা গৈছিলে যে মৈদামসমূহ এনেকৈ মানে সকলো উঠি গুচি গৈছিলে ফটো মাৰিবলৈ, কিবা কৰিবলৈ। কিন্তু এতিয়া দেখা গৈছে যে মৈদামসমূহত উঠিবলৈ দিয়া নহয়। কাৰণ মৈদামসমূহ হৈছে, ইয়াত লিখা আছে, মৈদাম হৈছে স্বৰ্গদেউসকলৰ আৰু ৰাজা বিষয়াসকলৰ সমাধি ক্ষেত্ৰ, য'ত আমি যেনেকৈ এতিয়া সাধাৰণ অৰ্থত ক'বলৈ গ'লে আমি মৰিশালি বুলি ক'লে চবেই বুজি পাওঁ। কিন্তু সেই মৈদামসমূহ হৈছে তেওঁলোকৰ এটা সমাধিস্থল, য'ত আমি সন্মান সহকাৰে ৰাখিব লাগে। গতিকে তেওঁলোকৰ মৈদামসমূহৰ ওপৰত আমি কোনো ধৰণৰ উঠি পেলাই ফটো চটো মাৰিব নালাগে। তাৰ কাষতে এয়া যে দেখিছে, আমি সকলোৱে এনেকৈ লগে ভাগে ছাইডৰ পথাৰত বনভোজ খাওঁ। এয়া আমি সেই চুকতে আমিও খাইছিলোঁ। আপোনালোকো আহিলে এনেকৈ খাব লাগিব। তললৈ গৈ সকলো ধৰণৰ সুবিধা আছে। এয়া আমাৰ অভিভাৱকসকল যে ইমান ভাল, সকলোৱে সহযোগিতা নকৰা হ'লে এইবিলাক সম্ভৱেই নহয়। সকলোৱে বৰ মৰমৰ। আচলতে তেওঁলোকৰ আন্তৰিকতা আছে কাৰণেহে আমাৰ লগত এনেকৈ সহযোগ কৰিব পাৰিলে। সকলোলৈকে বহুত বহুত ধন্যবাদ। এইকণ সময়তে মই দি দিছোঁ, তেতিয়াও দিছোঁ, সদায় দিম। মোৰ সহকৰ্মী এই দেখিছেনে, পাৰ্থ আৰু অমৰ বেলেগ নাচিব পাৰে। আমাৰ আকৌ মল্লিকাবাই থাকেহে কাৰণ তাত দেখিছে নাই। সকলো দেখি ফূৰ্তি মজা ক'ব আৰু ইহঁতৰ হাঁহিবোৰ দেখিলে সঁচাকৈ বৰ ভাল লাগে। একদম মানে যিমান সুখ দুখ আছে পাহৰি যায়। ওচৰত ঝাকে পালোঁ আৰু ফটো এখনকৈ মাৰি ল'লোঁ। ফটো বুলি ক'লেতো চবেই ভালেই পায়। এয়া আমি এতিয়া মিউজিয়ামৰ ফালে গৈ আছোঁ। এই গেটখনেদি মিউজিয়ামলৈ সোমাই গ'লোঁ আৰু তাত দেখিলোঁগৈ গৈ কোনো ধৰণৰ মিউজিয়ামটো ধুনীয়াকৈ ৰখা নাই, অৱস্থাহীন হৈ গৈছে। আৰু এয়া ফটো মাৰিলোঁ। আৰু আমাৰ ইয়াৰ পিতৃস্বৰূপ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি তেওঁলোকে ধুনীয়াকৈ সাজিছে যদিও তাত কোনো ধৰণৰ ৰং চং নাই, ভাল নালাগিলে দেখি। কিন্তু চাবলৈ যেতিয়া ফৰেনাৰো আহে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যায়, ধুনীয়াকৈ থ'ব লাগে, কিন্তু নাই। এয়া ইখন পাৰ্কত সোমালোঁ আৰু এনেদৰে অতিবাহিত কৰিলোঁ দিনটো। এয়া চাওকচোন।
চাওক মৰমৰ অভিভাৱিকাসকল, এয়া মই আৰু ছাত্ৰ ছাত্ৰীসকল, আৰু এনেদৰেই দিনটো আমাৰ অতিবাহিত হ'ল সকলোৱে। ভিডিঅ'টি চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ থাকিলে।